নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি নতুন এটা ভিডিঅ' বনাবলৈ গৈ আছো। মানে আজি আমি গৈ আছো পাহাৰলৈ লগৰ কেজনীমানৰ লগত আৰু নাজানো কি কৰো, এনে ঘৰতে এনে আছো আৰু সেইকাৰণে বোলো পাহাৰলৈ যাওঁ, আপোনালোকক অলপ দেখাও বলকচোন। আমি এটা গৈ আছো। এইকেইটা দছ কেইটা এয়া হাই কৈ দে হাই। ইমান লাজ। আমি বাগানৰ মাজে মাজে গৈ আছো, বহুত দূৰ বাকী আছে এতিয়া গৈ পাবলৈ। লগতে আপোনালোকক বগা ভৱন দেখাই দিম। ये है चाय के पत्ते, চাহৰ পাত বাগান। আমাৰ ইপিনে মানে চাহপাতৰ বাগান বহুত আছে, তো সেই আৰু এইফালে পাহাৰৰ চাহপাত বাগানে ভৰ্তি। এই ৰ'দখনত মোৰবা এয়া দেখা নাপাবতে মোৰ মোবাইলটো কম দামী। চবফালে চাহপাতৰ বাগানেই বাগান। এই আপিকেইটা হাই ক হাই হাই। ধুনীয়া লাগিছে ন জেগাখিনি, কোনো একো মাতে নিদিয়ে, বঢ়িয়া লাগিছে। হেল্ল' গাইজ, আমাৰ ইমান ধুনীয়া জেগা নাহিব দেই এতে। ইমান ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ আছো, বহুত ভাল লাগিছে মনটো। ইপিনে হ'ল চাহপাতৰ বাগান আৰু ইপিনে হ'ল পথাৰ। ৱাও, ইমান দূৰলৈকে দেখা নাপায় দেচোন বাৰু। আৰু ইপিনে ঘৰো আছে মানুহৰ, চাগে পথাৰ ৰখীয়া নেকি নাজানো আৰু। বাকী এয়া লাজ লাগিছে বোলে ইহঁতৰ আৰু সেইকাৰণে নোলাই ভিডিঅ'ত। আৰু অলপ দূৰ আছে পাহাৰখন, অলপ নহয় বহুতে দূৰ আছে ন। কেতিয়া গৈ পাম ভগৱানহে জানে আৰু। বলকচোন চাই থাকো। মস্ত বঢ়িয়া হ'ব দেই কিন্তু। ঠাণ্ডা ঠাণ্ডা ভাল লাগিছে। কটাইখনটোতো নেদেখালেও হয়, কি চকুৱে মুখে কাটি চাটি দিবি। ফাইনেলি আহি পালো আমি। কুকুৰা চৰাই ঐ দেখা নাপায় মোৰ ভিডিঅ'ত ইমান, মোবাইলত ইমান। চলো মই দেখা পাইছো। শান্তি ধুনীয়া বতাহ দি আছে।
গানখনত নাইকে সেইটুকুৰ অৱস্থা আমাৰ ইমান কমলা আছে ঘুটি লগাই এইবাৰহে মেইন পাহাৰত যাত্ৰা ন চলো আগে আগে বহুত বহিলো বহুত হাঁহিলো বহুত তাকেতো ভাবিলো এবাৰ ফাইনেল ডেষ্টিনেশ্যন বোলে সেই কমলা গছ বলক ওপৰলৈকে যাওঁ পাওঁ নে নাপাওঁ নাজানো আৰু শান্তি ন পাহাৰ এক্সপ্ল'ৰ কৰি আছোঁ আমি
ঐ ঐ ইয়াৰ পৰা ঠেলা ঠেলি নকৰিবি বিদ্যাৰ তলত গৈ পাবি জুম কৰ ৰ'দ পৰি আছে দে ঐ কমলা সেই ইয়াত লাগিছে চাচোন লাগিছে নহয় খৰিকে তাতে পৰি অ সেইটোৱে নেকি বহুত লোভ লগা কমলা আমি খামে পাৰিছোঁ মই নিজে কওঁ মালিক ইয়াতে বহি আছে কিন্তু তথাপিও আমি মানে ভয় কৰা নাই কাৰণ মালিকটো আমাৰ গাঁৱৰে হয় এইবিলাক সেই হৈ গৈছে লোকচান হৈ গৈছে ঐ বোলে পানী খাই পানী আছে নে সুধিবি বল ন আমি আহি আহি কি পালো গীতা বাগান কিহৰ আমৰ গজব বেজতি হৈ গ'ল এতিয়া ফাইনেলি আহি আহি আমি কি পালো কমলাবাৰী অঁ কমলা বাৰী নেকি বাগান বাগান বাৰী হ'লে সৰু হ'ব আকৌ মই এটাও যে দেখা পোৱা নাই পাতাহু পাইছোঁ এয়া পৰাবিলাক ফাটিছে ওপৰৰ পৰা বেলেগ বুটলা যাতিছে দেই আমি বিচাৰাটো মন যায় ন মানে হেঁপাহ পলাই গ'ল কিন্তু হেৰিকে খাব মন কাটিকে একদম বেছিকে তোক দেখা নাই চাং ডাঙৰ নহম যেন তাহানিও টিপু টকা মালিকটো ৰখি আছে চাই নাচালা যে তোক দেখতে এইটো কি বেঙা বেয়া পাহাৰৰ পৰা জুপেকে গা ধুই এয়া আমি কমলা কাটিং একো যোগাৰ নাই বোলে ন প্লাষ্টিক আনা প্লাষ্টিকতে মই নিমখ জলকীয়া লৈ আনিছোঁ কটাৰী লৈ আহিছোঁ বহুত ভাল তই এনেই বহিকে খাবি এতিয়া একো কাম কৰা নাই তই আমাৰ গীতাই ইমান কাম কৰিছে এয়া শিখাই কাম কৰিছে মই ভিডিঅ' বনোৱা কাম কৰিছোঁ হয় নাই মই ভৰি কাম কৰি আছোঁ বৰ একেবাৰে কামডাল কৰিছে সি এইফালে ঘৰটো মই অৰ্ডাৰ তই চকুটো মুঠি থাক এই সুন্দৰ পৰিৱেশত এনে টেঙা খোৱাৰ মজাই বেলেগ ভিডিঅ' সেইকাৰণে অন কৰি আছে মই এইটো চা গাইজ অঁ এতিয়াই ভালকৈ কৈছে অঁ আমাৰ এইফালে চা গীতা ইফালে চা কি খাচা চা কি খাচা চা মই নকৰোঁ এই কটাৰীৰে কাটি দিলে হৈ যাব কিনো ইমান চালে বহুত চেনচিটিভ স্কিন তাৰমানে নামাক ভাল কলপাত হ'লে ইমান মজা লাগিল হয় ন কলপাতৰ কি ইমান হেৰি হ'লে বেছি ভাল ইমানবিলাক নিমখ বহুত হ'ব সঁচাই চলি যায় মই লগৰ লৈ থাকিছিলে ফকাচ কৰ ফকাচ দে হিয় ইমান নেচাৰেল জেগাত কমলা খাই মজাই বেলেগ ন কেনেকুৱা লাগিছে তোমালোকৰ হ'ব দিয়ক নাতি তাৰ পৰা যদি অকণ মুখস্থ কৰি ৰাখিলে আৰু বেছি ভাল লাগিলে হয় শুনি কেনে মুখস্থ কৰিম জলকীয়াটো জ্বালাই লগা নাই দেখাই দিব মানে এটা মুখখন লুকনতে গৈছে আৰু ওপৰলৈ জলকীয়াটোকে জ্বালা লগা নাই খাই ইয়াৰ মই একো নকৰোঁ ইমান মৰম মইতো আৰু গীতা সেইকাৰণে তোমাৰ টেলেণ্ট মানিছো কিন্তু দে আহিলো দে
পানী খাতে Mowgli. Akira. Dumbo. আমি নাজানো ন অকল তাৰজানে জানো এতিয়া ঘৰলৈ বুলি যাওঁ আৰু যাত্ৰা জেগাখিনি কিন্তু বহুত ভাল লাগিছে বাই বাই যাওঁ আৰু বাৰী নহয় কি ক'ব লগা ন ইয়াতে সেই ওপৰত আছিলোঁ কোনখিনি আছিলোঁ দেখাই দিছিলোঁ মই হাতখন চাই নাপায় আৰু ওপৰত আছিলোঁ দেই আমি সেইখিনিত গ'লো চলো এতিয়া ঘৰত চলো সুইমিং পুল ক'ৰ পৰা ক'ত আহিছোঁ অঁ ন বিকিনি পিন্ধি পিন্ধি ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है কি কথা কৈ থাকো এইবিলাক ধেত আমি চিনি নাপাওঁ সেইবিলাক বস্তু ফাইনেলি সেয়া কমলা চমলা লৈ ঘৰলৈ যাওঁ আৰু ন দেখালে কিমান পালা কমলা এইয়া এক মনা এইয়া এই বা এটাই ছাতিতে লৈছে বোলে তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে লাইক আইকনটো দাবাই দিব ভিডিঅ' বনালে মানে আপোনালোকৰ তাত যায় পাক কেনেকৈ কিটিংকে ন